অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰা আৰু যতীন বৰাই দিলে এটা ভাল খবৰটো শুনিলে আপুনিও আচৰিত হৈ পৰিব। সঁচাকৈ বিবাহপাশত আবদ্ধ হ'ব নেকি 5 মে তাৰিখে যতীন বৰাৰ একমাত্ৰ কন্যা। প্ৰকৃত খবৰটোনো কি আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তেনেহ'লে বন্ধুসকল, যদি আপোনালোকে যতীন বৰাক ভাল পায় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ভিডিঅ'টিত এটা লাইক কৰি দিব। অহা 5 মে তাৰিখে যতীন বৰাৰ একমাত্ৰ কন্যা আস্থা বৰাৰ এখন নতুন বোলছবি স্লেম বুক শুভমুক্তি লাভ কৰিব। বোলছবি জগতত এয়াই প্ৰথম খোজ যতীন বৰাৰ একমাত্ৰ কন্যাগৰাকীৰ। বহুতে যতীন বৰাৰ কন্যাগৰাকীৰ বিবাহপাশত আবদ্ধ হোৱা বুলি ছ'চিয়েল মাধ্যমত বহুতো নিউজ বা ভিডিঅ'বোৰ প্ৰস্তুত কৰিছিল, কিন্তু এয়া সম্পূৰ্ণৰূপে মিছা। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিল যদি প্লিজ শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।